নমস্কাৰ বহুত দিনৰ মূৰত আজি ভিডিঅ' দিবলৈ ওলাইছো আসলতে বহুত দিন মানে কি আৰু এইকেইদিন বহুত বিজি ফুলৰ কামতো লাগি আছো এতিয়াতো সিজন আৰু ন এতিয়া সিজনত ফুলখিনিত বহুত সময় দিব লগা হয় বহুত আপডাল কৰিব লগা হয় আৰু এতিয়া মানে এনেকুৱা হৈছে পাকঘৰত সোমাইছো যি পাইছো তাকে বনাইছো মানে পেটটো ভৰাইছো আৰু এনেকুৱা হৈছে তো নাৰ্সাৰী এখনো খুলিলো নতুনকে তো হেতু কাৰণে অলপ বিজি আছিলো ভিডিঅ' দিব পৰা নাছিলো ঠিক আছে এতিয়া কথা পাতি দীঘলীয়া নকৰো আজি মই আপোনালোকক মোৰ বাৰীখনৰ ফুলবিলাক দেখাবলৈ লৈছো চাব দেই সব দেখুৱাই যাম এতিয়া ফালৰ পৰা এয়া হৈছে মোৰ গোলাপ এটো পটিং কৰিলো বাৰু কিন্তু এটো এনেকে ইয়াতে আছে পলিথিনৰ ঠুঙাতে আছে ইয়াক মানে মই হিলদুল কৰা নাই কাৰণ ফুলপাজি হেতু ফুলি আছে ফুলি থকা কাৰণে মানে ইয়াক মই ডিস্টার্ব নকৰো ফুলপা অলপ মৰহি মেলি যোৱাৰ পাছত তাৰ পাছতহে আকৌ ইয়াক মই ৰিপৰ্ট কৰিম কষ্ট পাব যে এটো কাৰণে নাই কৰা এটো অৰেঞ্জ একদম ডাৰ্ক অৰেঞ্জ নাছিলো দিনটো এই আহি ঘৰ সোমাইছো কিন্তু আকৌ ভাবিলো ভিডিঅ'টো যদি এতিয়া নবনাও তেতিয়া হলে মানে কি হ'ব কাইলৈলৈকে আকৌ ফুলপা বতৰৰ কথাও ক'ব নোৱাৰি নহয় পটকে বৰষুণ আহি গলে ফুলপা বেয়া হৈ যাব আৰু মোৰ ভিডিঅ'টো কৰা নহব হেতু কাৰণে ভাবিলো এতিয়া কৰি থাও এটো হৈছে একদম ডাৰ্ক অৰেঞ্জ এটো ইয়েলো এফালে ইয়া হৈছে টাইগাৰ ৰ'জ ফুলপা বহুত ডাঙৰ সাধাৰণতে টাইগাৰ ৰ'জৰ ফুলবিলাক অলপ সৰু হয় কিন্তু মোৰ এপা বহুত ডাঙৰ ফুল আছে এয়া নাকে নিশ্চয় ধৰিব পাৰিছে কে দেখুৱাই দিছো এয়া এপা কলি মেলিছে তাৰ পিছতে তলফালে আকৌ দুপা ফুলিলে কিন্তু তাত ইয়েলোটো নাই ভাল লাগিছে হেতু কাৰণে এয়া এনেকুৱা এই বেয়া পাতবোৰ ইয়েলো হৈ যোৱা পাতবোৰ এৰুৱাই দিব এইবোৰ ফাংগাছ লাগি গৈছে তাৰ পিছতে এটো কলিটো বেয়াই হৈ গল এটো মই আনিয়ে লগালক ৰিপৰ্ট কৰি দিলো অলপ দুখ পালে পুলিটোৱে এটো সকে ইয়েলোই আছিল তাৰ পাছত এটো মিনি ভেৰাইটি মিনি মানে আপোনাৰ একদম ডাৰ্ক কালাৰটো ব্ল্যাক কালাৰৰ যেটো ৰ'জ বুলি কয় আৰু হেতু ইয়াৰ আকৌ একেটা তলতে পাঁচ পাহকৈ লাগে এটো দেখিছেনে কিমান কাৰা কালাৰটো এইবোৰ একচুয়ালি জ্বলা নহয় এইবোৰ কালাৰটোৱে তেনেকুৱা এফালে এপা ফুলিছে ইয়া দেখিছেনে কালাৰটো এইটো তাৰ পাছতে আহিলে এইজোপা আপোনাৰ একদম অৰেঞ্জ মিনি ভেৰাইটি হয় এটো একদম সৰু সৰুকে লাগে ডাৰ্ক অৰেঞ্জ কালাৰ হয় এটো এফালে এটা ইয়া ইয়েলো মানে লাইট ইয়েলো অলপ এটো কলি কাইলে ফুলিবই পাৰো তাৰ পাছত আহিলে এজোপা মই মাটিত দিছিলো এজোপা মই প্ৰায় ভিডিঅ'ত এজোপা দেখাই থাকো এফালে ইয়া কলি আকৌ পেলাইছে আৰু বহুত কাইট ইয়া তাৰ পাছত ফুলপা এপা যথেষ্ট ডাঙৰ চাব দেই মই দেখুৱাম ইয়া মানে যথেষ্ট ডাঙৰ আৰু ইয়া বহুত ডাঙৰ এপা মাটিত দিলে আসলতে গ্ৰোথ বিলাক ভাল হয় আৰু লগতে নাৰ্জি পুলি দি দিব লাগে যেটো আমাৰ লোকেল নাৰ্জি তেতিয়া পোক পৰুৱাবোৰ নালাগে নহলে বহুত পোকে খায় তাৰ পাছতে আহিলে এটা এটো আপোনাৰ পিংক কালাৰ বিৰাট ধুনীয়া ই মানে বহুত হৰহৰকে ফুলে এয়া দেখিছেনে এটো এই যে যেটো বল গোলাপটো আহে যে হিপাখিনি অলপ মাটিৰে মেৰিয়াই পেলে ধানৰ খেৰ দি মেৰিয়াই দিয়ে যে 50-60 লয় নেকি মই এটো 60 দি আনিছিলো পুলি এয়া বহুত কলি আহিছে এতিয়া ইয়াৰ একচুয়ালি দুকুটা ফুলি গল তো কাটি দিলো এতিয়া এইখিনি মই আকৌ এই ফুলপা ফুলি শেষ হৈ যোৱাৰ পাছত মই এটো ইমান মানত কাটিং কৰি দিম তেতিয়া আকৌ যেতিয়া নতুনকে গ্ৰোথ হ'ব তাৰ পৰা আৰু সৰকে কলি ওলাই আহিব ঠিক তেনেকে মই ইয়াতো কৰিছিলো এতিয়া কলি আহিছে এতিয়া আহিলে মোৰ বাগানভিলিয়াখিনি এইটো আছিলে ভেৰিগেটেড বাগানভিলা যেটো ইয়েলো আৰু গ্ৰীন হয় পাতটো কিন্তু এবাৰ আকৌ মোৰ কি হ'ল ইয়াৰ ফুলপাহো দুটা কালাৰ আহে দেই বগা আৰু ৰঙা এবাৰ আকৌ কি হ'ল গুটে পাতখিনি খৰি থাকিলে ই মানে প্ৰত্যেকবাৰে বেলেগ বেলেগ ধৰণে হৈ যায় মোৰ জানো আপোনালোকৰ হয় নহয় মই গম নাপাওঁ তাৰ পাছতে এবাৰ আকৌ এক কালাৰ ফুলিলে কিন্তু বহুত ডাৰ্ককে ফুলিছে কালাৰটো বিৰাট ধুনীয়া লাগে কালাৰটো তাৰ পাছত এইখিনি হৈছে ডালিয়া পুলি আছিলে ডালিয়া মই মাটিত দিয়া নাই আমাৰ মাটিটো ইমান ঠিক নহয় কিন্তু হেৰি হ'ল আজি ৰাতিপুৱা পানী দিয়া নহল এতিয়া আহি ঘৰ সোমাইছোহি পানী দিছোহে আজি বহুত কষ্ট পালে পুলিখিনিয়ে এইখিনি হৈছে লিলিয়াম বিলাক এয়া হৈছেগে আৰু এবাৰ আসলতে হেৰি হ'ল গুটি কোৱালিটিবোৰ ইমান ভাল নহয় নেকি পুলিবোৰ মানে খুব লেংপেংকে বাঢ়িছে আৰু ফুলবোৰ মানে আহা নাই মোৰ বুলিয়ে নহয় মানে বহুত মানুহৰ এটো কমপ্লেইন পাইছো মানে কি হ'ল জানো এবাৰ এইখিনি যেতিয়া ফুলিব মই তেতিয়া আকৌ এটা ভিডিঅ' বনাম এটো মিনি হিবিস্কাস ডাৰ্ক পিংক তাৰ পাছতে আহিলে জোপা বাগানভিলা ৰেড
এইটো ইয়াকো মই ৰিপৰ্ট নাই কৰা, এইখিনি ফুলি লওক আৰু বাৰিষা আহিলে মই ইয়াক আকৌ পটত ভৰাই পেলাই ধুনীয়াকৈ কাটিং কৰিম। তাৰপাছতে বাগানভিলিয়া এইটো এটা ফুলি শেষ হ'ল, একোটা আকৌ ফুলিছে। এইটো হৈছে য়েল্ল', এইটো ডাৰ্ক য়েল্ল'। তাৰপাছতে এইটো হৈছে আপোনাৰ ভেৰিগেটেড বাগানভিলিয়া। এইটো আকৌ আপোনাৰ হেৰিত দিব পাৰি, হেঙিং বাস্কেটত দিবৰ কাৰণে বৰ ধুনীয়া হয়। ফুল আহিলে মই ইয়াৰ আকৌ এটা ভিডিঅ' কৰিম। বাকী এইখিনি চব গোলাপেই হয় মোৰ। এইবিলাক এবাৰ ফুলি শেষ হ'ল। কালাৰবোৰ কি আছিলে মই পাহৰিলোঁ, আকৌ ফুলিলেহে গম পোৱা যাব। ইয়াত প্ৰায় মোৰ 30টামান কালেকশ্যন আছে। তাৰপাছত এইটো এটা বাগানভিলিয়া বাই কালাৰ। তাৰপাছতে এইটো এটা বাগানভিলিয়া, ইয়াৰ আকৌ পাতটো এনেকুৱা ব্লেক টাইপৰ আৰু ফুলপাহ এনেছেনে, পাতটো পূৰা ব্লেক টাইপ আৰু ফুলপাহ হৈছে কেমেৰাটো বহুত লাইট দেখাইছে, কিন্তু মানে বহুত কাঢ়া। এই ফুলপাহ বিৰাট কাঢ়া, মানে ওচৰৰ পৰা দেখিলে গম পোৱা যায়। তাৰপাছত এইটো এটা হৈছে ডাবল কালাৰৰ বাগানভিলিয়া। ইয়াৰ গ্ৰোথটো বহুত ধুনীয়া। তাৰপাছতে আহিলে তাৰে এইটোৰে আৰু এটা আছে মোৰ, এইটো অকণ সৰু পুলিটো, কিন্তু গ্ৰোথটো ভাল কাৰণে মই ইয়াৰ দুটা পুলিয়ে কিনি আনিছিলোঁ। তাৰপাছতে আহিলে এইটো ৰাণী কালাৰৰ বাগানভিলিয়া। তো একচুৱেলি মই পুলি কিনোতে সদায় তাৰ শ্বেপটো চাওঁ, কোৱালিটিটো চাওঁ, চাই পেলাই যদি ভাল হয় লাগিলে মোৰ সেইটো এটা পুলি অলৰেডি থাকক কিয়নো আকৌ লৈ আহোঁ, ভাল লাগে মানে। তাৰপাছতে এইটো আহিলে, এইটো বেঙুনীয়া। এতিয়া কেমেৰাত বেঙুনীয়া কালাৰটো নুঠেই নহয় ইয়াৰ। এইটো এওঁ মোক আনি দিছিলে। এইটো কিবা ৰেড লিখিয়ে লাগিছে ন ভিডিঅ'টোত, কিন্তু এইটো একদম বেঙুনীয়া কালাৰ, বিৰাট ধুনীয়া। এইটো আকৌ ভেৰিগেটেডে হয়, কিন্তু এইটো য়েল্ল' হ'ব। য়েল্ল' বুলি কেনেকৈ গম পালোঁ জানেনে? এই পাতবিলাক য়েল্ল' হৈ আহি আছে। আপোনালোকে কেতিয়াবা যেতিয়া নাৰ্চাৰীত কিনিব যায় নহয়, তেতিয়া পাতবোৰ চাব। পাতটো যদি এনেকুৱা হয়, এতিয়া দূৰৰ পৰা চাব দেই, এইটো দেখিছেনে অলপ য়েল্ল' লাগিছে, এইবিলাক গম পাব যে এইটো য়েল্ল' ফুলিব। সেইটো কাৰণে এইবিলাক পুলি সৰু থাকোঁতে কম দামত পাওঁতে লৈ আহিব লাগে। ই অলপ ডাঙৰ হৈ যোৱাৰ লগে লগে বাগানভিলিয়া বহুত দাম পৰি যায়। এইখিনি হৈছে আমাৰ ঠাণ্ডাৰ দিনত যিটো হয় পৰ্চুলাকা, সেইটো এয়া ফুলিব আৰু কালাৰবোৰ চব ৰেডতে আছে নেকি, কাইলৈ মানে চাগে ফুল ওলাব এইখিনি। এইটো আকৌ ঠাণ্ডা দিনত হোৱাটোহে দেই। ইউফৰবিয়া এইটো দুটা কালাৰ আছে, য়েল্ল' আৰু ৰেড আছে মিক্স। তাৰপিছতে আহিলে মোৰ পেটনিয়াখিনি। এইখিনি পিটনিয়া মোৰ অলপমান পটত কৰিছিলোঁ। হেৰি হ'ল, নাৰ্চাৰী খোলা হ'ল, ঘৰলৈও কৰিলোঁ, তাৰপিছতে হেঙিং কৰি থৈছিলোঁ। তাৰ মানে কি, তাৰ পৰা যিখিনি ভাল আছিলে অলৰেডি সেইখিনি মোৰ চেলিং হৈ গ'ল। এতিয়া মোৰ নিজলৈ বুলিবলৈ নাই। এইটো এতিয়া মই নিদিওঁ, মানে এইটো মোৰ বিৰাটেই ভাল লাগে। ইয়াত এইখিনি বহুত কষ্টৰ ফলত হৈছে। মানে এইবাৰ গুটি কোৱালিটিও ভাল নহয়তো, ইমান ভাল পুলিও নাই এইবাৰ। তো এইটো ৰেড হয়। ইয়াৰ লগত আচলতে পটটো হোৱাইট হোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন, কিন্তু মই কি ফুলিব গম নাপাওঁ যে, সৰুতে অনা পুলি ৰঙা ফুলিলে একো নাই, এইটোতো এতিয়া চেঞ্জ কৰিব নোৱাৰোঁ। তো এইটো এইখিনি গোটেইখিনি ফুলিলে যে কিমান ধুনীয়া লাগিব। এইটো তাৰপিছতে এইফালে আহিলে এইটো ইংলিছ আইভি। এইটো ইংলিছ আইভি বুলিয়ে গম পাওঁ, কিন্তু ইয়াৰ আচল নামটো নহয় যেন লাগে, জানো পাই। যদি আপোনালোকে কোনোবাই জানে মোক কমেণ্ট বক্সত জনাবচোন। এইটো হেঙিঙত হয়। এইটো বহুতখিনি আগবাঢ়িলে। এইটো আচলতে মাটিত নিদিব, এইটো আপোনালোকে দিলে সদায় শুকান পাত আৰু ভাৰ্মি দিব, তেতিয়া ইয়াৰ গ্ৰোথটো ধুনীয়া হয়। পিটনিয়া এইফালে এটা পাৰ্পল কালাৰ হৈছে, দুটা কালাৰ, এয়া হোৱাইট এণ্ড পাৰ্পল। এইখিনিও গোটেইখিনি ফুলা নাই, এইখিনি ফুলিব। এইটো লাইট কালাৰ। এইখিনি চব মৰহি গ'ল, মানে তাতে প্লাষ্টিক পটত আছিলে যে, প্লাষ্টিক পটত থকাৰ কাৰণে কি হয়, যেতিয়া ৰ'দ পৰে নহয় তেতিয়া গৰম হয়, গোটেই শিপাখিনি মানে মাৰি পেলাই। সেইটো এটা প্ৰব্লেম। সেইটো কাৰণে মই এইবাৰৰ পৰা মানে চব মাটি টাবতে দিম বুলি ভাবিছোঁ, নহ'লে ইমান দিগদাৰ, ইমান ৰ'দৰ পৰা আঁতৰা, আকৌ উলিয়াই আন, ৰ'দ নাপালেও নহয়। পিটনিয়া আৰু বহুতখিনি ফুলি আছিলে, সেইখিনি মোৰ প্ৰায় বিক্ৰী হৈ গ'ল। তাৰপাছত এইটো ডাৰ্ক পাৰ্পল এণ্ড হোৱাইট, কিন্তু ইয়াৰ গ্ৰোথটো ইমান ভাল নহয়, আৰু অলপ হ'ব লাগিছিলে। তাৰপাছতে আহিলে এইটো ফুলি আছে পিংক। মানে সদায় পটত দিলে নহয়, কালাৰ আৰু পটটো মিলাই দিব লাগে, তেতিয়া তাৰ লুকটো আৰু ধুনীয়া হয়। তাৰপাছতে এইটো পাৰ্পল, এইটো বহুত ধুনীয়া লাগিছে চাওকচোন, পটটো সৈতে নহয়নে? এইটো পাৰ্পল কালাৰ। তাৰপাছতে আহিলে এইটো হোৱাইট পটত আপোনাৰ ৰেড, এইটো বহুত ধুনীয়া লাগিছে। দিনত আচলতে সময় নাপাওঁ ভিডিঅ' কৰিবলৈ। গোলাঘাটতো এখন নাৰ্চাৰী খুলিলোঁ, পিছবেলা হোৱাৰ লগে লগে তালৈ এপাক মাৰিব লাগে।
তাৰপিছতে আগবেলা ইয়াতে ঘৰখিনি চাব লাগে, সেইটো কাৰণে আগবেলা ভিডিঅ' কৰা নহয়, সেইটো কাৰণে এতিয়া ৰাতিয়ে ভিডিঅ' কৰিছোঁ আৰু। এইটো ডাইনথাছ ডাৰ্ক পিংক কালাৰ, এইখিনি ফুল অহাই নাই, এইখিনি গ্ৰ'থটো ধুনীয়া, ইমান বেয়া নহয়। এইখিনি বৰষুণৰ পৰা বচাই ৰাখিলে মোৰ এইখিনি এপ্ৰিল মানলৈকে নিশ্চয় ফুলিব। তাৰপাছতে আহিলে এইটো এটা ৰাণী কালাৰ, এইটো য়েল্ল' পটত আছে, ইয়াতো যথেষ্টখিনি কলি আহিছে, এইটো ধুনীয়া হ'ব পট। তাৰপিছতে আহিলে এইটো ডাবল পিটুনিয়া, এইটো পুলিটো গঠনটো বৰ এটা ভাল নহয়। এইটো জাইগো, যিটো আমাৰ খ্ৰীষ্টমাছ কেকটাছ বুলি কয়, এইটো জাইগো ফুলি শেষ হ'ল, তো থাকক নেক্সট ইয়েৰৰ কাৰণে। তাৰপিছতে এইখিনি গোটেইখিনি পিটুনিয়া। এইটো হৈছে হিবিস্কাছ, ইয়াকো মই মাটিত দিম, অলপ দিন থাকক এনেকৈ, কাৰণ পুলিটো আনিছোঁহে, অনাৰ লগে লগে ই অলপ ষ্ট্ৰেছত থাকে ন, তো লাহে লাহে ইয়াক আৰু বাৰিষাত মই মাটিলৈ শ্বিফ্ট কৰি দিম। এইটো এটা মানি প্লাণ্ট, এইটো ব্লেক পটত দেখিবলৈ ধুনীয়া হয়। পটটো মোৰ লেতেৰা হৈ আছে মাটি লাগিলে, এইখিনি ধুব লাগিব। এইখিনি হৈছে জাৰবেৰা, এইটো ৰেড, এইটো হোৱাইট, আৰু এটা আহিছে এইটো ৰেড আৰু য়েল্ল' কালাৰত আহিছে, এইটো ফুল অহাই নাই, আহিব। তাৰপাছতে আহিলে এইখিনি ইনডোৰ প্লাণ্ট, এইটো হৈছে এক হয়া প্ৰজাতিৰ ক্ৰিপাৰ, এইটো এটা আছে, ই একদম ছাঁত থাকে, ইয়াক ৰ'দত দি দিলে অৱস্থা বেয়া হৈ যাব ইয়াৰ। তো এইটো বেগনীয়া, এইটো একদম পূৰা যিটো ব্লেকেষ্ট সেইটো কাৰণে মই য়েল্ল' পটত দিছোঁ। তাৰপাছতে এইটো এটা, ইয়াৰ ঠিক নামটো মই পাহৰিলোঁ দেই, এইটো হেঙিঙত হয়, যেতিয়া ভৰ্তি হৈ যায় বহুত ধুনীয়া লাগে। এইটো মানে কি অলপ ডাৰ্ক, কালাৰটো ডাৰ্ক যে, সেইটো কাৰণে মই এইটো য়েল্ল' পটত দিছোঁ। আৰু ফুলবোৰ মৰহি যোৱাৰ পাছত নহয়, এইটো এনেকৈ পিঞ্চিং কৰি দিব, তেতিয়া কি হয় ইয়াৰ পৰা আকৌ নতুন গ্ৰ'থ হৈ পেলাই ইয়াতে আকৌ হ'ব। নহ'লে কি হয়, ই যেতিয়া আপোনাৰ এই ফুলপাহ মৰহি যাব ন, মৰহি যোৱাৰ পাছত ইয়াতে কি হ'ব, গুটিখিনি হ'ব। চাবনে, মই দেখুৱাই দিম, এয়া এইটো দেখিছেনে মাজৰ, ইয়াতে গুটিখিনি হয় ইয়াত, আৰু গুটি ধৰাৰ লগে লগে ফুলপাহ গ্ৰ'থটো নহয়, ফুল কমিবলৈ আৰম্ভ কৰে, সেইটো কাৰণে এইটো এনেকুৱাতে পিঞ্চিং কৰি দিব। আৰু এইখিনি হৈছে মোৰ পলিবেগত থকা পিটুনিয়া, এইখিনি একচুৱেলি মোৰ নাৰ্চাৰীৰ কাৰণে অনা হৈছিলে, এতিয়া এইকেইটা এভেইলেবল আছে, গ্ৰ'থটো বহুত ধুনীয়া, চাব দেই মই দেখুৱাম, এয়া ধুনীয়া গ্ৰ'থৰ, ডাইৰেক্ট পটত লগাই দিব পাৰে বা পলিবেগতো ৰাখোঁ বুলি ক'লে ৰাখিব পাৰে। ইহঁতক নমাই দিছোঁ, বহুত ৰ'দ পায়, সেইটো কাৰণে অলপ এতিয়া ওপৰৰ পৰা ইহঁতক নমাই দিলোঁ। আৰু বহুতখিনি কালেকশ্যন আছে, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব যিহেতু, সেইটো কাৰণে ইয়াৰ পিছৰ খণ্ডটো আকৌ মই বনাম, পিছৰখিনি আকৌ পিছৰ ভিডিঅ' দিম, ঠিক আছে। আজিলৈ তেতিয়াহ'লে ইমানতে ভিডিঅ'টো সামৰিলোঁ দেই, ধন্যবাদ।